নির্বাচনী প্রস্তুতি আমার দলীয়ভাবে হয়ে আছে। আজি আমার লাস্ট ডিস্ট্রিক্টর আমার সাধারণ সভা হব আর এই সাধারণ সভাতেই আমার আগন্তুক নির্বাচনের কারণে আমার বুথ কর্মীসকলক ইয়াত ট্রেনিং দিয়ার কারণে মাথা হয়েছে, প্রাইমারি কর্মীসকলক মাথা হয়েছে, মহিলাসকল, যুৱসকল আৰু আমাৰ বিভিন্ন জনগোষ্ঠী যিটো আমাৰ চেল কমিটি আছে ইয়াৰ নেতৃবৃন্দসকলক ইয়াত মাথা হৈছে। আচলতে আজিৰ যিটো সভা, এই সভাখন পাব্লিক মিটিং নহয়, এইটো আমাৰ অকল কোকৰাঝাৰ জিলাৰ আমাৰ দলীয় আমাৰ কৰ্মী সভা, দলীয় কৰ্মী সভা। আৰু আমাৰ হাগ্ৰামা মহিলাৰী দেৱে এই সভাত উপস্থিত থাকিব আৰু আমাৰ দলীয় কৰ্মীসকলক বুথ লেভেল, প্ৰাইমাৰী লেভেল ৱাৰ্কাৰ লিডাৰ্ছসকলক এটা দায়িত্ব অৰ্পণ কৰিব। প্ৰত্যেকটা ৱাৰ্কাৰেই যাতে নিজৰ হাতত 5-6জনকৈ যাতে হাতত ৰাখিব পাৰে আৰু আমাৰ দলীয়ভাৱে যাতে কনভিন্স কৰাই আমাৰ দলত ৰাখিব পাৰে, তাৰ কাৰণে তেখেতে দায়িত্ব দিব। আৰু আজি আমি সভা অনুষ্ঠিত কৰাৰ লগে লগে আমাৰ যিটো সৰ্বদলীয় ধৰ্ম প্ৰাৰ্থনা ইয়াত আয়োজন কৰা হৈছে। ইয়াত আমাৰ দলীয় কৰ্মীসকলে নিজৰ নিজৰ ধৰ্ম, নিজৰ নিজৰ বিশ্বাস কৰা ধৰ্ম আৰু আমাৰ যিটো নেদেখাজনৰ ওচৰত আমি সেইখিনিয়ে প্ৰাৰ্থনা ৰাখিছোঁ যাতে আমাক বুদ্ধি জ্ঞান দিয়ক, আমাক ঈশ্বৰ ভগৱান আল্লাহ গোটে আমাক দুৱা দিয়ক, আশীৰ্বাদ কৰক, যাতে আমি ৰাইজৰ ওচৰত যাব পাৰোঁ। আমাৰ হাগ্ৰামা মহিলাৰী দেৱৰ আদৰ্শ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি প্ৰেম ভাৱ আৰু সকলো জাতি জনগোষ্ঠীৰ যিটো আস্থা, এই আস্থা আৰু হাগ্ৰামাৰ মহিলাৰী দেৱৰ যিটো আমাৰ 15 বছৰীয়া যিটো সুস্থ এটা মানে সুশাসন ৰাইজে পাবলৈ সক্ষম হৈছিলে, আকৌ সেই সুশাসনটো যাতে আমাৰ মানে গুড গভৰ্নেন্স আৰু ভাল চৰকাৰ, ৰাইজৰ যিটো চৰকাৰ, ৰাইজে হাগ্ৰামা মহিলাৰী দেৱক নিজৰ বুলি ভাবে আৰু এই আগৰ চৰকাৰৰ দৰে যাতে আকৌ আমি হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত নতুন চৰকাৰ পাব পাৰোঁ আৰু বৰ্তমানৰ যিটো মিছলীয়া চৰকাৰ, যিটো আমাৰ অপশাসন মানে চৰকাৰখন চলাব নোৱাৰা এটা অপশাসন চলাই থকা যি UPPL চৰকাৰ, এই চৰকাৰখনক কেনেকৈ আমি ওলোটাব পাৰোঁ, তাক আমি কেনেকৈ পাল্টি দিব পাৰোঁ, তাৰ কাৰণে ঈশ্বৰ আৰু ভগৱান আল্লাই আমাক বুদ্ধি দিয়ক, জ্ঞান দিয়ক। ঈশ্বৰ আল্লাহৰ জ্ঞানত যাতে আমি ভালকৈ কাম কৰিব পাৰোঁ আৰু আগন্তুক নিৰ্বাচনত যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ, কোনো মানে কাৰো অসুবিধা নোহোৱাকৈ যাতে লোকসভা নিৰ্বাচনখন আমি পাৰ কৰাব পাৰোঁ। BTC অঞ্চলৰ আমাৰ দুটা যিটো পাৰ্লিয়ামেণ্টাৰী চিট, এই দুয়োটা পাৰ্লিয়ামেণ্টাৰী চিটতেই যাতে আমাৰ নমিনেটেড কেণ্ডিডেটসকলক আমি জিকাব পাৰোঁ আৰু আগৰ যিটো হ'ব লগা যিটো চৰকাৰ, এই চৰকাৰখনত যাতে আমাৰ জিকি যোৱা যিটো MP, এই MP সকলৰ মাজৰ পৰা যিকোনো এজনে যাতে মিনিষ্টাৰ, কেবিনেট মিনিষ্টাৰ হিচাপে আগন্তুক যিটো হ'ব লগা নতুন চৰকাৰ, এই চৰকাৰখনত যাতে আমি অংশীদাৰ কৰিব পাৰে, তাৰ কাৰণে ৰাইজৰ আশীৰ্বাদ আৰু লগতে ভগৱান ঈশ্বৰ আল্লাহৰো আশীৰ্বাদ আমাক লাগিব। আৰু আমি তৃণমূল পৰ্যায়ৰ যিসকল ভোটাৰ, এই ভোটাৰসকলক যাতে আমি ভালকৈ মানে কনভিন্স কৰিব পাৰোঁ, তাৰ কাৰণে আজি এইটো ট্ৰেইনিং মানে ইলেকশ্যনৰ বিষয়ে ট্ৰেইনিং নিচিনা কৰ্মশালা হিচাপে আজি আমি অনুষ্ঠিত কৰিছোঁ। কেণ্ডিডেটটো সময়ত কৰিব, বৰ্তমান ডিক্লেয়াৰ কেতিয়া দিয়ে এইটো বিষয় লৈ আমাৰ দলত আলোচনা হোৱা নাই। নিশ্চয় আমাৰ 12 তাৰিখত আমাৰ চেণ্ট্ৰেল ৱৰ্কিং কমিটিৰ মিটিং হ'ব। এই মিটিঙত হয়তো এটা সিদ্ধান্ত আহিব, কেতিয়া সময়মতে কেতিয়া আমি ডিক্লেয়াৰ দিম, ইয়াৰ নিশ্চয় এটা আলোচনা নিশ্চয় হ'ব। একদম 100% খাটাং, 100% খাটাং। দুয়োটাতে
আমার BPF দলে ক্যান্ডিডেট দিব আমার BPF দলে কোনো রাজনৈতিক দলৰ লগত এলায়েন্সত নাহে নিজাববীয়া খেলিব এইটোৰ কাৰণে আজি আমাৰ BPF দলে গ্ৰাউণ্ড প্ৰিপাৰেশ্যনৰ এটা অংগ হিচাপে আজিৰ অনুষ্ঠানটো আমি পাতিছোঁ मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडी र'डजों नांजाबनाय सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ BM हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबु दं आइ आफा मेडलाइफ BM हस्पिटालनि फेसिलिटिफोरानो जाबाय मेडिकेल लेबरेटरी फार्मासि पेडियाट्रिक्स मेडिसिन गायनोलॉजी डेन्टेल यूरोलॉजी डेन्टेल एक्सरे प्ले एरिया एक्सरे सोनोग्राफी OT ICU NICU एबा PICU आरो आइ आफा मेडलाइफ BM हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै थाना दंब्ला थाबैनो नोंथांनि देहाखौ फाहामथाय लानो क'क्राझार सहरनि सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ BM हस्पिटालाव गोख्रैनो फाहामथाय लाफैनो हागोन आबुङै मिथिनो थाखाय 9101655430 एबा 8822688026 जानबुं नम्बराव खौरां लाहरनो हागोन